বন্ধুসকল, বহুত দিনৰ মূৰত পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ বিদ্যালয়ত শিক্ষকতা কৰা বিজিত ফুকন ছাৰৰ খেলৰ নামঘৰ চেলেঙি বৰ নামঘৰত 7 দিনীয়া অবিৰত ভাগৱত অনুষ্ঠিত কৰা হৈছে। সকলোৱে জানে, ভাগৱত বুলি ক'লে এটা অতি পবিত্ৰ স্থানৰ কথা আমাৰ মনলৈ আহে। আৰু মই বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ। সকলোৱে যাতে ভিডিঅ'টো চাই আৰু লাইক কৰে, তাকে কামনা কৰিছোঁ। তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি ছাইদৰ ঘৰ পাই গ'লোহি। ভাগৱতলৈ যোৱাৰ আগতে ছাইদৰ ঘৰত এপাক সোমাই যাওঁ বুলি ভাবিছোঁ। ছাইদৰ ঘৰৰ পৰা ওলাই আহিছোঁ। ছাইদৰ ঘৰত চাহ তাহ খাই ওলাই আহিছোঁ। এতিয়া আমি নামঘৰলৈ যাওঁ। এইটো ৰাস্তাই যাব লাগিব। নামঘৰ পৰা বহুত দূৰত নহয়, ছাইদৰ ঘৰৰ পৰা ওচৰতে। সেয়ে আমি খোজকাঢ়িয়ে যাবলৈ লৈছোঁ। নামঘৰ পাই গ'লোহি, চেলেঙি বৰ নামঘৰ। ইয়াতে 7 দিনীয়া অবিৰত ভাগৱত অনুষ্ঠিত কৰা হৈছে। তেনেহ'লে আমি নামঘৰ প্ৰৱেশ কৰোঁ আৰু ভাগৱতৰ ভক্তিমূলক কাহিনীবোৰ শ্ৰৱণ কৰোঁ। এয়া নামঘৰৰ বাটচ'ৰা, চেলেঙি বৰ নামঘৰ 1898 চনত স্থাপিত কৰা হৈছিলে। বাটচ'ৰাৰ দাতা শ্ৰী হোমেশ্বৰ গগৈ, শ্ৰীমতী মীনা গগৈ, শ্ৰীমতী জ্যোতি গগৈ। 14/3/2006। আমি নামঘৰত প্ৰৱেশ কৰিছোঁ। নামঘৰত প্ৰৱেশ কৰাৰ আগত সেৱা কৰিব লাগে। সেইবাবে মই এটা বাটচ'ৰাত সেৱা কৰি লৈছোঁ। গোৱালপাটৰ পংকজ গগৈ পবিত্ৰ ভৱনত এই বাটচ'ৰা স্থাপিত কৰা হৈছিল। এয়া আমি নামঘৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ লৈছোঁ আৰু ইয়াত পবিত্ৰভাৱে ভাগৱত পাঠ কৰা হৈছে। আজি ভাগৱতৰ দ্বিতীয় দিন। নামঘৰত প্ৰৱেশ কৰাৰ আগতে আপোনালোকক ইয়াত ধৰ্মধ্বজা উত্তোলন কৰা হৈছিলে। এই ভাগৱতৰ ধৰ্মধ্বজা ভাগ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া হৈছে ভাগৱতৰ ধৰ্মধ্বজা। অতি ধুনীয়াকৈ স্থাপন কৰা হৈছে। 4খন পতাকা দেখিবলৈ পোৱা গৈছে। যিহেতু এন্ধাৰ হৈছে, গতিকে পতাকাখন দেখা নাপাব। এয়া শুনা সভা সদস্যৰ ইটো কথা বিদময় ভাগৱত শাস্ত্ৰ প্ৰধান আনুগত শাস্ত্ৰ এয়া হৈছে বন্তি প্ৰজ্বলনৰ ঠাই। ইয়াত সকলোৱে বন্তি প্ৰজ্বলন কৰিব পাৰিব আৰু তাৰ কাষতে এটা দান পাত্ৰ আছে। এয়া বৰ্তমান চলি থকা ভাগৱতৰ এটা দৃশ্য। যিহেতু প্ৰথম ভাগৱত পৰীক্ষিত ৰজাক ঋষিমুনিসকলে পাঠ শুনোৱাইছিল, সেয়েহে সেই অৱস্থাটো প্ৰতিফলিত কৰিবলৈ এটা মনোমোহা দৃশ্য উপস্থাপন কৰা হৈছে। এয়া ভোজনালয়। ইয়াত সকলোৱে চাহ জলপান খাব পাৰে। ইয়াত কেৱল ভকতৰ বাবে লিখা আছে যদিও ৰাতি হৈছে যেতিয়া ইয়াত সকলোৱে চাহ জলপান ভোজন কৰিব পাৰে বা খাব পাৰে। যিহেতু এক অধ্যায় ভাগৱত পাঠ সমাপ্ত হোৱাৰ পিছত দবা শংখ বাজি উঠে আৰু মহিলাসকলৰ উৰুলিৰ মাত শুনা পোৱা যায়, সেয়ে তেখেতলোকে এডোখৰত মাইকৰ সহায়ত সেই শব্দ সকলোকে শুনাবলৈ চেষ্টা কৰিছে।
বন্ধুসকল, এয়া হৈছে ভাগৱতৰ তোৰণ। অতি সুন্দৰভাৱে এইখন নিৰ্মাণ কৰা হৈছে। চেলেঙি বৰনামঘৰত এইবাৰ চতুৰ্থবাৰ ভাগৱত পাঠ কৰা হৈছে। এই ৰাস্তাটোৱেদি আপোনালোকে বৰ্তমান ভাগৱত পাঠ কৰি থকা চেলেঙি বৰনামঘৰলৈ যাব পাৰিব। অবিৰত ভাগৱত পাঠ। আদৰণি ওম নমো ভগৱতে বাসুদেৱায়। অবিৰত ভাগৱত পাঠ 18ৰ পৰা 24 ফাগুন, 3 মাৰ্চৰ পৰা 9 মাৰ্চ। আজি মাৰ্চৰ 4 তাৰিখ, গতিকে আজি দ্বিতীয়টো দিন। জয়চন্দ্ৰ ফুকনৰ স্মৃতিত পুলিন ফুকন আৰু তেওঁৰ পৰিয়ালবৰ্গই এই তোৰণ ভাগ অৰ্পণ কৰিছে। এই বন্তিগছ দেখি মোৰ মনত পৰিল যে মই বন্তি প্ৰজ্বলন কৰিবলৈ পাহৰি আছো। সেয়ে নামঘৰৰ ওচৰত থকা একমাত্ৰ দোকানখনত মই বন্তি চাকি কিনিবলৈ সোমাইছো। এয়া হৈছে সেই কাৰ্যালয়। অকণমান ভাগৱত পঢ়ি থকা ভকতজনৰ ওচৰলৈ যাওঁ। হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে, প্ৰেমে অমিতৰ নদী। শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে, বহে ব্ৰহ্মাণ্ড কৌভেদি। বৈকুণ্ঠ পৰ্বৰ পুৰাণ কুণ্ড শাস্ত্ৰভাগ। চেলেঙিবাসীয়ে বহুত দিনৰ পৰা ঋণগ্ৰস্ত হৈ আছিলে এই কৰ্মভাগ কৰিম বুলি। যাৰা সমস্ত এই কৰ্মভাগ কৰাত কোনোবাখিনি যে অজানিত পাঠ আছে, সমস্ত পাঠ ক্ষমাভঞ্জন কৰি সদৌ গাঁওবাসী ৰাইজৰ মনোগতখিনি সংকৃতি কৰি 2জন বছৰ প্ৰশাসনে কিবা কৰিব। একান্ত ভকত সলনি গুণৰ কৃষ্ণ গুণ গাঁৱে সদা বসিয়া তথাৎ, বৈকুণ্ঠক পৰিহৰি যোগী হৃদয়েৰি থাকা হৰি সাক্ষাৎ তথাৎ। থাকা হৰি সাক্ষাৎ চেলেঙি বৰনামঘৰ সবৌ ৰাইজে একত্ৰিত হৈ পেলাই 7 দিনীয়া ভাগৱত অনুষ্ঠান ইয়াতে অনুষ্ঠানটো কৰিছে। আমি সন্তুষ্ট হৈছোঁ আৰু চেলেঙি ৰাইজৰ সবৌ গৃহে গৃহে আনন্দদায়ক হওক, তাৰ লগতে সমূহ অসমবাসী ৰাইজৰ মংগলদায়ক কৰি পেলাই প্ৰভুৰ চৰণত এই আমি প্ৰাৰ্থনা কৰিছোঁ। পুখুৰীটো দেখিবলৈ পাইছে এটা ঘৰিয়াল, আৰু ইয়াত জলপ্ৰপাতৰ দৰে এটা পৰিস্থিতি ফুটি উঠিছে। এইটো হৈছে ভাগৱতৰ বস্তু থোৱা গুদাম। বন্ধুসকল, এতিয়া বহুত সময় হৈ গৈছে, দেখিবলৈ পাইছে মানুহৰো বহুত সমাগম। হাতৰ আঙুলিত পিছাব পৰা মানুহৰ সংখ্যা দেখিবলৈ পোৱা গৈছে। আজি ৰাতিটো আমি কাইলৈ যদি মই থাকো তেতিয়া পুনৰ এটা নতুন ভিডিঅ দেখিবলৈ আপোনালোকে পাব। ধন্যবাদ।